বন্ধৰ দিন যেতিয়া ভাবিলোঁ অলপ কৰবাৰ পৰা ফুৰি আহোঁগৈ। শাহু মায়ে ক'লে যে ওলাগৈ বাহঁতৰ ঘৰলৈকে আজি যাওঁ। বা মানে শাহুমাৰ ভাগিন। গডৰেজটো খুলি কাপোৰ এযোৰ উলিয়াই ল'লোঁ আৰু শাহু মায়ে ক'লে চিম্পুল কাপোৰ এযোৰকে পিন্ধ। গতিকে মই এইযোৰ কাপোৰকে উলিয়াই ল'লোঁ। এতিয়া মই কাপোৰযোৰ উলিয়াই মই যাবলৈ ৰেডি হ'বলৈ ওলাইছোঁ। এয়া চাওক মই কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু মোৰ ল'ৰাটোৰ লগত ওলাই এতিয়া যাবলৈ ওলাম। এয়া ঘৰৰ 3-চকীয়া বাহনখনতে উঠিছোঁ, কাৰণ আমাৰ পৰিয়াল ডাঙৰ, 4-চকীয়াখনত নধৰে, গতিকে 3-চকীয়াখনতেই ওলাম। এয়া বাহঁতৰ ঘৰ আহি পালোঁ। এইখনেই হৈছে বাহঁতৰ ঘৰ, এইটো হৈছে ভাগিন। বাহঁতৰ ঘৰৰ ভিতৰ পিনে সোমাই আহিলোঁ। মই ভিডিঅ' কৰি থকাৰ কাৰণে মোৰ অকণমান লেট হ'ল। এয়া মাহঁত অলৰেডি ভিতৰত সোমাই আছে। ইজনী মা, এইটো হৈছে দেউৰটো, আৰু সেইজনী জাজনী ফোনত কথা পাতি আছে। এফালে আকৌ বাৰ্টতেই নাই আলহী অহাৰ কাৰণে, ভিতৰত চাহ পানী বনাবলৈ গৈছে। ময়ো পিছে পিছে সোমাই আহিছোঁ। ভিতৰত কাম কাজ চলি আছে। সৰুটো ভাগিনটোৱেও হেল্প কৰি দিছে, কাৰণ বা অকলশৰীয়া মানুহ, আলহী সৰহকৈ আহিছে, গতিকে মায়ে এয়া চাহ লৈ আহিছে। আৰু ল'ৰা ছোৱালীকেইটাই একেলগে একগোট হৈ মিলিছে যেতিয়া দেৱালী বুলি বাহিৰত বোম ফুটাবলৈ লৈছে। এয়া চাহ লৈ আহিছে। সকলোকে চাহ খাবলৈ মাতিছে, কিন্তু ল'ৰা ছোৱালীকেইটাই খেলাৰ ধান্দাত চাহ খাবলৈ পাহৰিয়ে গৈছে, গতিকে সিহঁতে নেখায়, আমিয়ে খাবলৈ লৈছোঁ। তাৰপিছত চাহ খাই কি কৰিম, ল'ৰাটোৰ কাপোৰযোৰকে মেলি দিওঁ বুলি বাহিৰত কাপোৰযোৰ মেলি দিব ওলালোঁ। কাপোৰযোৰ মেলি ভিতৰলৈ সোমাই গ'লোঁ। তাৰপিছত অলপ টাইম বহি ভাতৰ ৰেডি হৈছে, ভাতৰ যোগাৰ চলি আছে। ময়ো আহি তাতে অলপ হেল্প কৰি দিলোঁ, কাৰণ বা অকলশৰীয়া মানুহ। মোক আজি থাকিবলৈ বহুত জোৰ জবস্তি কৰিছিলে, কিন্তু মই নাথাকিলোঁ, কাৰণ ঘৰত ক'ব অকলে আছে। সেইকাৰণে মই নাথাকিলোঁ। মাহঁত বা দেওৰ জাহঁত আজি থাকিব। মই সেইকাৰণে কাপোৰযোৰ নুখুলিলোঁ। বাকী সকলোৱে কাপোৰ কানি খুলি থৈছে। ভাত খাই আছে। ভাত খাই উঠি অকণমান টাইম ৰেষ্ট লৈ এতিয়াতো কাটিমহীয়া বেলি, সোনকালে সন্ধিয়া লাগে, গতিকে মই যাবলৈ ওলাই। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।